যোৱা 7 তাৰিখে মানে আমাক এটা ইনফৰমেশ্যন দিলে গাড়ী সোমাইছে বোলে কইনামাটি ফালৰ পৰা কৈছে। তাৰপৰা আমি বিচাৰি গৈছোঁ গধূলি সময়ত 7:30মান বজাত ইফালৰ পৰা মানে নাম্বাৰ বিহীন এখন মানে দিয়াই অলপ কাঠ লৈ আহিছে। লৈ আহোঁতে আমি লগে লগে ইনফৰমেশ্যন দিলোঁ, আমাৰ ৰেঞ্জ অফিচত আমি ইনফৰমেশ্যন দিলোঁ। যোৱাৰ পিছত ৰেঞ্জ অফিচৰ মানুহ গৈ নাপালেগৈ, সেইফালৰ পৰা লাহে লাহে বহুত মানুহ জমা হৈ গ'ল। তাৰপৰা আমি তেওঁলোকক কণ্ট্ৰলে কৰিব নোৱাৰিলোঁ, মানে তেওঁলোকে মানে ছাইড কৰিম বুলি পলাই গুচি গৈ থৈ। তাৰপিছত এওঁলোকে গৈ পিনি আমাক মানে গাড়ীত জোৰজবৰদস্তিকৈ উঠাই লৈ গুচি আহিছে আৰু যাবই লাগিব আৰু তাতে গাড়ী বিচাৰ কৰিছে। আমি ক'ত গাড়ী বিচাৰ পাম, মটৰচাইকেল বেয়া, আমি নোৱাৰোঁ। তাৰপিছত কি কৰিলে, তাৰপৰা আমাক ইয়ালৈ মানে মাতিলে। মতাৰ পিছত আমি আহি পালোঁহি 10টামান বজাত আহি পালোঁহি। পোৱাৰ পিছত আমাৰ মানে DFO হেৰিয়লৈ বাংলোলৈ লৈ গ'ল। লৈ গৈ পিনি কি কৰিছে, চিধা কথা বতৰা আমাক ক'বলৈ নিদিয়ে, কিয় হোৱা বুলি কয়। তাৰপৰা চলে পইচা খাই তুম লোক এনেকৈ বুলি কৈছে। আৰে আমি ইমান কৈছোঁ ছাৰ, আমি বুলি পইচা খাব পৰা নাই, গাড়ীখনে কাঠ আনিছিলে হয়, কিন্তু তেওঁলোকে জোৰজবৰদস্তিকৈ লৈ গ'ল, আমি হেৰি কৰিব নোৱাৰিলোঁ, এনেকৈ কৈছোঁ। কোৱা পিছত তেওঁ মনা নাই একদম তই প্ৰতি পইচা খাইছ। তাৰপৰা মোক একদম মা বহিন ধৰি বহুত গালি দিছে, জাতিগতও কৰিছে মানে জাতিগতও কৈছে, একদম মা বহিন ধৰি পিনি গালি দিছে, বেয়া বেয়াকৈ বহুত বেয়া বেয়া গালি পাৰিছে। মোক চপল উঠাই মাৰিম বুলি কৈছে, মাৰিবলৈ আহিবি যে। তাৰপৰা মোক কিন্তু মই একদম গপছত ৰখি আছোঁ, এনেকৈ কি কৰি চাওঁচোন বুলি মই ৰখি আছোঁ দেই, কৰক না কি কৰক, তহঁত চচপেন কাইলৈ পৰা চাকৰি তহঁতক শেষ বুলি কৈছে। ঠিক আছে। তাৰপৰা আকৌ এইজনক কৈছে, এইজনকো কৈছে তেনেকৈ কৈছে। তাৰপিছত চিধা তই কোন ফলকাত কোন এইজন ক'লে, চিধা একদম আহিলে, আহি একদম এনেকুৱাকৈ চৰ মাৰিছে, তাৰ এইটো কৃত্ৰিম হেৰি লগোৱা চকু উফৰি পৰিছেগৈ তাৰমানে, একদম এনেকুৱা চৰ মাৰিছে নহয় এইজনক। সেইজন এতিয়া নাই, এতিয়া মেডিকেল কৰিব হেৰি কৰিছে। কেছ হৈছে, তেওঁৰ ওপৰত হৈছে। তাৰপৰা চকুত এনেকুৱাকৈ মাৰিছে নহয়, তাৰপৰা তেওঁ ফুলি চুলি ৰিবন চিবন চব ছিঙি পেলাই দিছে। তাৰপৰা এইজনে চব বুটলি নি আকৌ আনি দিছে।